নমস্কাৰ হেল্ল' এভৰিৱান মই অনন্যা কাশ্যপ আৰু আছামিজ ক্ৰিয়েশ্যন চেনেলটো আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব আৰু লগতে ডোন্ট ফৰগেট টু প্ৰেছ দ্য বেল আইকন Thank you. খবৰ কেনেকুৱা ভাল তোমাৰ খবৰ আছো ভাল ঠাণ্ডাটো বহুত পৰিছে কিন্তু বহুত ঠাণ্ডা আৰু আগতকৈ অলপ এতিয়া বেছি একেদিনত বেছি ঠাণ্ডা পৰিছে প্ৰথমে আহিছো আমাৰ বায়োগ্ৰাফি আনলৈ আপোনাৰ জন্ম কৰিছে জন্ম যোৰহাট মই এতিয়া থাকো বোকাখাটত কাৰেণ্ট মই ইয়াত থাকো গুৱাহাটীত ঘৰত কোন কোন আছে মা দেউতা ভাইটি আৰু মোৰ সৰু খুৰা থাকে লগত একেলগে থাকো আমি পাঁচজন আমাৰ ফ্যামিলিত অমৰ কাকতি জিন্তি কাকতি শিক্ষা ক'ত কৰিছিল তোমাৰ মই প্ৰথমতে পঢ়িছিলোঁ খ্ৰীষ্টজ্যোতি স্কুলত পঢ়িছিলোঁ বোকাখাটত ক্লাছ 8লৈকে দেন মই গ'লোঁ 9-10 পঢ়িছোঁ মেট্ৰিক পাছ কৰিছোঁ গোলাঘাট ডন বস্কৰ পৰা দেন 11-12 ৰিলায়েন্স কলেজ গোলাঘাটৰ পৰা তাৰপিছত হেণ্টিক গাৰ্লছ কলেজ দেন মই ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি আপোনাৰ এম ইন লাইফ কি আছে সঁচা কথা ক'ব গ'লে এম ইন লাইফ মোৰ এক্ট্ৰেছেই ক'ব পাৰি কাৰণ মই এই লাইনটো খুব ভাল পাইছিলোঁ আগৰ পৰাই কিন্তু লগতে মোৰ এডমিনিষ্ট্ৰেটিভ লাইনটো খুব ভাল লাগে গতিকে মই ভাবিছিলোঁ APSC পঢ়িম APSC দিম এক্সাম দিম এটা টাইমত ভাবিছিলোঁ আৰু LLB লয়াৰ খুব ভাল পাওঁ সেই প্ৰফেশ্যনটো চ' তেনেকুৱা আছিলে প্ৰথম মই কৰিছিলোঁ ক্লাছ 7ত থাকোঁতে এখন আমাৰ তাৰ পৰা এখন VCD ওলাইছিলে জুনিয়ৰ হিমেন বুলি তাত মই এটা সৰু কেৰেক্টাৰ এটা কৰিছিলোঁ সেইটো মোৰ কেমেৰা সন্মুখত প্ৰথম আছিলে ক্লাছ 7ত দেন প্ৰফেশ্যনেলি মই 2011 পৰা কৰিছোঁ ভৱিষ্যত পৰিকল্পনাটো ডেফিনেটলি যেতিয়া মই এক্ট্ৰেছ হয় আৰু মই খুব নাচি ভাল পাওঁ গতিকে ডান্স আৰু অভিনয়ৰ লগত জড়িত হৈ থাকিম আৰু উচ্চতা 5.4 আৰু ওজন মই কেইদিনমানৰ আগলৈকে জোখোতে 48 আছিলে 46 নে 48 এনেকুৱা কিবা আছিলে আৰু মোৰ 45ৰ পৰা 50 ভিতৰতে থাকে ৱেইটটো বেছি বাঢ়িলে 50 হয়গে আৰু নহ'লে একেবাৰে কমিলে 45-46 হয়গে কিন্তু এইকেইদিন মানে শ্বুটিঙত মই এখন চিৰিয়েল কৰি আছোঁ কম বাৰু মেগা চিৰিয়েল এখন কৰি আছোঁ ৰঙৰ বান্ধোন বুলি এইখিনিতে কৈয়ে দিছোঁ তো চিৰিয়েলৰ মানে আমাৰ ইমান মানে খানাটো ইমান টেষ্টি হৈ থাকে মাছ মাংস এনি টাইম থাকে আৰু আমি যেহেতু অসমীয়া মানুহ ভতুৱা মানে ভাত খাই খাই চাগে ওজন বাঢ়ি গৈছে আৰু এতিয়া আপুনি আজৰি পৰত কি কৰি ভাল পায় মানে মোৰ হবি হৈছে মই ডান্স কৰি খুব ভাল পাওঁ আজৰি সময় মই কেতিয়াও ডান্স প্ৰফেশ্যনেলি কেতিয়াও শিকা নাছিলে মই চাইয়ে শিকোৱা চ' গতিকে চাই নাচবোৰ মই নিজে আইনাৰ আগত নাচি থাকোঁ প্লাছ মই পেইণ্টিং কৰোঁ মই ছবি আঁকিছিলোঁ সৰুতে গতিকে পেইণ্টিং কৰোঁ আজৰি সময়ত কেতিয়াবা কিতাপ পঢ়োঁ তেনেকেই পাৰ কৰোঁ খংটো সঁচা কথা ক'ব গ'লে মোৰ খংটো এনেকুৱা কেতিয়াবা উঠিবলগীয়া কথাটো খং নুঠে আৰু কেতিয়াবা নুঠিবলগীয়া কথাত খং উঠি যায় আৰু খংটো খুব কম সময়ৰ কাৰণে হয় কিন্তু পটককৈ উঠে দেই পটককৈ খং উঠে পটককৈ ভালো হৈ যায় যি কি নহওক খং কেতিয়া উঠে মানে মই কিবা এটা কথা কৈ আছোঁ যিটো মোৰ লাগি আছে এইটো মই ঠিক কথা কৈ আছোঁ মোৰ মতে যেতিয়া মই ভাবোঁ যে কথাটো ভুল হ'বই নোৱাৰে তেতিয়া যদি কোনোবাই বেছি কৈ থাকে মানে ওপৰত মানে কথা কৈ থাকে তেতিয়া মোৰ বিৰাট খং উঠে তেনেকুৱা আৰু খং উঠিলে একদম এক্সট্ৰিম যেতিয়া খং উঠে নহয় মই কিবা এনেকৈ বস্তু ভঙা কিবা বস্তু দলিওৱা এইবোৰ কাম নকৰোঁ তথাপিও কিন্তু মোৰ এবাৰ বিৰাট খং উঠিছিলে তো মোৰ খুব মানে প্ৰথমবাৰেই মোৰ এনেকুৱা খং উঠিছিলে আৰু নাজানো কিয় মানে কেতিয়াও এনেকুৱা কাম নকৰোঁ মই এবাৰ ফোনটো মানে দলিয়াই দিছিলোঁ খুব একদম কৰিব নাপায় এইটো কাম বস্তুৰ ওপৰত খং মানুহৰ ওপৰত খং এইটো মানে বেলেগৰ ওপৰত উঠা খং বেলেগৰ ওপৰত সেইটো কৰিবই নাপায় কিন্তু মই নিজেই আচলতে ভুল কৰিলোঁ মই পটককৈ দলিয়াই দিলোঁ মোৰ ফোনটো ভাঙি থাকিলে এইটো মোৰ এটা লেচন আছিলে আৰু ফোনটো ইমান মৰমৰ ফোন আজিলৈ ভালেই নহ'লে মানে মোৰ ফোনটো ভাল কৰিব নোৱাৰিলে আৰু মানে আইফোন এটা আছিলে
আৰু আইফোনবিলাক জানাই কিমান কষ্টলি বেয়া হৈ যোৱাৰ পাছত ভাল কৰিবলৈও বহুত বেছি লাগে আৰু মই কৰিলোঁ ভাল কৰাৰ পিছতো ভাল নহ'লে তাকে ভগৱানে লেচন দিলে যি নহওক কিন্তু মোৰ যেতিয়া খং উঠে নহয় এনেই যেতিয়া খং উঠে মই শ্বপিং কৰি দিওঁ তেতিয়া ভাল লাগে আৰু মোৰ যেতিয়া দুখ লাগিলে মোৰ ভোক লাগে মানুহে আকৌ দুখ লাগিলে খাব নোৱাৰে মই আকৌ ঢেৰ খাব পাৰোঁ ফুলে মালতী মোহনী